নীলকচুৰ কোমল পাতৰ পকৰি বাৰু আপুনি খাই পাইছেনে? ভাইটিয়ে কেইটামান পাত ছিঙি লৈ আহিল। পাতকেইটা ছিঙি অনাৰ পিছত ভণ্টিয়েও সহায় কৰি দিছে। এতিয়া পাতত এনেদৰে পিঠাগুড়ি, হালধি, বেচন, নিমখ সানি লৈ পাতবোৰ জাপি জাপি এটা ৰোল বনাই ল'লে। এতিয়া ৰোলটো ঠিক এনেদৰে সৰু সৰুকৈ টুকুৰা টুকুৰকৈ কাটি লৈছে সি। আৰু তাৰপিছত কেৰাহীত তেল গৰম হোৱাৰ পিছত সেই টুকুৰাসমূহ এটা এটাকৈ ঠিক এনেদৰে তেলত দি দিছে। ভালদৰে ভাজি লৈছে। ভিডিঅ'টো চাই থকাৰ মাজতে আপোনাক সুধিছোঁ যে আপুনি এই ভিডিঅ'টো ক'ৰ পৰা চাই আছে আৰু আপোনালোকৰ অঞ্চলত নীলকচুৰ পাতেৰে বনোৱা যিকোনো এটা ৰেচিপি আপুনি কমেণ্টত লিখিব পাৰে। পাতেৰে বনোৱা পকৰিসমূহ এতিয়া লাহে লাহে কেৰাহীৰ পৰা উঠাই আনিব পৰা হৈ গ'ল আৰু তাৰপিছত ঠিক এনেদৰে কেৰাহীৰ পৰা নমাই অনা হ'ল। বাহিৰত কিনকিনীয়া বৰষুণ আৰু বৰষুণ বতৰত ঠিক এনেধৰণৰ বস্তুবোৰ খাই খুব বেছি ভাল লাগে। বনোৱা হোৱাৰ পিছত আৰু ৰৈ থকাৰ কথা আহিয়েই নপৰে, গতিকে অলপ টেষ্ট কৰি চাওঁ। বাকী ভিডিঅ'টো চাই থকাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। সদায় চাই থাকিব।